হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে ঘৰতে আছোঁ চ' আজি ভাবিলোঁ ঘৰৰ পৰা এটা ব্লগ বনাওঁ আজি ঘৰতে আছোঁ ত' তাইও কিবা কিবি বনাব গৈছে কি বনাই আছে ক'ব লাগিছে অলপ চাই আহক কি বনাবা আজি কি খাওঁ আজি কণী আছে চাগে ৰ'বা মই লৈ আছোঁ ল কণী কণী ল'লোঁ মই ইয়াতে কি কৰিবা কণী কি ভেন্দি ভাজিবা নেকি ভেন্দি কেৰেলা এই চব লোকেল কণীও লোকেল ভেন্দিও লোকেল কেৰেলাও লোকেল চব নিজৰ কি বনাব বা কণীৰ কি বনাবা হা কণীৰ দম বনাবা বাছ বঢ়িয়া আজি কণীৰ দম বনাব কোনোবাই ৰেচিপি চাব লগা হৈছে কোনোবাই ত' মই বনাম নে তুমি বনাবা হা তুমি নবনা কোনটো চিষ্টেমত খাবা এইটো নোখোৱা এইটো কি এক কাৰী হ'ব দে ন অলপ ইউটিউবত চাই লওঁ এতিয়া গাইজ তাৰ মানে এই নাজানে জানে কিন্তু বনাব ইচ্ছা কৰা নাই এতিয়া পাল্লাটো মোৰে পৰিল ময়ে বনাব লাগিব এতিয়া অলপ মই মানে এনেকুৱা স্পেচিয়েল ৰান্ধনি নহয় চ' মই অলপ ইউটিউবত চাই ৰেচিপি এটা লওঁ লৈ বনাম আৰু চাই থাকক আপোনালোকে কণী বইল হৈ আছে পানী এইটো কি বনাই আছে ভেন্দি হ'ল নেকি আটা ৰহন এটা মানুহ মই ভেন্দি হ'ল না ভেন্দি হৈ গ'ল নেকি হা কেৰেলা এইবাৰ ইমান ফাষ্ট বাপৰে ইমান ধুনীয়াকৈ পিঁয়াজ কাটছা বাছ কণীটো ফ্ৰাই কৰা হৈ গ'ল অলপ তেল দি দিছোঁ অলপ ধুনীয়া আছে ন অলপ আমুলৰ ক্ৰীম দি দিছোঁ থিকনেছটো ভাল হ'ব গ্ৰেভিটো এইফালে পানী গৰম কৰি আছোঁ পানী দি দিম মজা কালাৰ কেনেকুৱা হৈছে জনাবচোন ৰাইজ কমেণ্টৰ জৰিয়তে জনাব খানা চানা বনাই পিছত খাই ৰেডি ধুনীয়া টেষ্টি টেষ্টি খোৱা ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া অলপ ৰেষ্ট লওঁ বোলো কিবা কিবি কাম কৰি ঘূৰি বসছে মানে চাফাই কৰি থাকে চাফা নম্বৰ একদম এক নম্বৰ চাফা একদম লাজটো কৰিব পাৰে কিন্তু চাফাত কিন্তু নাম্বাৰ 1 কিন্তু মইতো মানিব লাগিব কিন্তু তো আজি গধূলি যাবানে ঘৰত যোৱা বুলিচোন তুমি ভালকৈ কোৱা শুনা নাই গধূলি টাইমত যাওঁ আৰু বেছি সময় নাথাকোঁ আৰু বেছি সময় থাকিলে আৰু দিগদাৰ হৈ যাব বতৰো বেয়া বৰষুণ দি আছে আমি এতিয়া যাব ওলাইছোঁ আৰু মই ৰেডি তাই কাপোৰ পিন্ধাই নাই কেতিয়াবা পিন্ধে মই ৰেডি আন্ধাৰে হ'ল বাহিৰত আন্ধাৰ পূৰা তাই কাপোৰ পিন্ধাই নাই ওলা হ'ল নে হা ওলা হ'ল
কাপোৰ নাই নেকি মেখেলা চাদৰযোৰ পিন্ধ ৰেডি কি হ'ল চাওঁ দে ঠিকে আছে দে কমফৰ্ট আৰু না কমফৰ্ট লাগে খালি ৰেডি পুৰা ৰেডি দে অলপ হাঁহি চাহি দি হাঁহি চাহি দি অলপ হাঁহি চাহি দিলে মানুহে ভাল পাব আজি আছে কোন জানা নাই এইটো চাইছোঁ কোন ৰিজিতকৈ ওপৰত এই গুমন মান মাত দি আছোঁ হাই বুলি গুমন হাই বুলি এবাৰ হাই ই মানে কৈছোঁ আৰু তামাম লাজতে সোমাই যাব এতিয়া এই চা মন ওলা তাতে হোৱা নিহা বন্ধ হৈ যাব তোমাৰ এই ইয়াৰ উৎপাত এই ঘৰৰ ভিতৰত এই চাইকেল চলাই আছে ই ঘৰৰ ভিতৰত মস্ত দস্যু ই লাজ মন তোমাৰ অৰিজিনেল নামটো কৈ দিয়াচোন তুমি কোনখন স্কুলত পঢ়া কৈ দিয়া ভালকৈ কোৱা গুড বয় কি কৰিছা তুমি কি কৰিছা আউট কাম নাই বুমনা নহ'ব তোমাৰ দ্বাৰা লাষ্ট ট্ৰাই ধুনীয়া কিপ গোয়িং গ'ল মজা মই কি ডাঙৰ হ'লে কি হ'বা আৰ্মি হ'বা বাপৰে বাপ এই বডিয়ে নাই দেখোন তোমাৰ বডিয়ে নাই দেখোন তোমাৰ মাই গড এতিয়া ঘৰ পালোঁ আহি তামাম ভিজিলোঁ ন অলপ বহুত ভিজিলোঁ মানে কি হ'ল তাতে গৈ আৰু ভিডিঅ' বনোৱা নহ'ল কাৰণ ফাৰ্ষ্ট ইউটিউব চেনেল নামৰ 2 নম্বৰ নে 3 নম্বৰ ব্লগ চ' লাজৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল তাই কিমান কি লাজ কৰোঁ মই তাতকৈ বেছি লাজ কৰোঁ কিন্তু মানে তাইৰ আগতো লাজ নালাগে মোৰ এই পোৱালিটোৰ লগত অলপ কিবা কিবি সি অলপ উৎপাত কৰিলে তাতে অলপ ভিডিঅ' বনালোঁ চ' মানে একচুৱেলি অলপ লাজো কৰোঁ না তো আজিলৈ ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব বন্ধুবোৰৰ লগত শ্বেয়াৰো কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই নেক্সট ব্লগ আহি আছে 2 দিনৰ ভিতৰতে নেক্সট ব্লগো আহিব টিল দেন টাটা বাই